Hey guys, welcome back to my channel. আপোনালোকক পুনৰ এবাৰ মোৰ চেনেলত স্বাগতম জনাইছো। সো গাইস, আজি মই কথা পাতিম যে গাহৰিয়ে দানা কিয় নাখায় আৰু গাহৰিয়ে কিছুমান গাহৰিয়ে দানা খায় যদিও বহুত কমকে খায়। হেতু কিহৰ কাৰণে তেনেকুৱা কৰে হে তাৰ বিষয়ে অলপ ডিসকাস কৰিম, তাৰ উপায় কি হেতুৰ বিষয়ে অলপ জনাম। তো গাইস, বলক ভিডিওটো আৰম্ভ কৰো। গাইস, যদি আপোনাৰ গাহৰিটো একেবাৰে দানা খোৱালে তেনেহলে আপুনি গম পাব যে গাহৰিটো কৰবাত দুখ পাইছে নাইবা জ্বৰ হৈছে। যদি জ্বৰৰ টেবলেট আছে তেনেহলে আপুনি মৰ্নিংত শুই উঠি দানা দিয়া সময়ত আপুনি কম পৰিমাণে দানা দি টেবলেটটো গুৰি কৰি আপুনি দানা লগত দি দিব পাৰিব, ভাল হৈ যাব বাৰু। আৰু যদি আপোনাৰ গাহৰিটো বাছি বাছি দানা খাইছে, দানা দিলে মানে উলুটাই দিয়ে কিছুমান গাহৰিয়ে, তো তেনেহলে আপুনি গম পাব যে পেলু হৈছে। আৰু কেনেকে গম পাব পেলু হলে আপুনি, তো তাৰ বিষয়ে কৈ দিছো। যদি পেলু হয় তেনেহলে আপুনি দেখিব যে পেটটো অলপ ফুলি যোৱা টাইপৰ হ'ব, লগতে দানা কমকে খাব, খালেও বাছি বাছি খাব আৰু বাকিখিনি দানা উলুটাই দিব। সেনেকুৱা ক্ষেত্ৰত গম পাব যে আপোনাৰ গাহৰিটোৰ পেলু হৈছে। চকু ওচৰত চাব যে কিবা চকুত এনেকুৱা ফেচকাৰি বুলি কয় চাগে, তো সেই বস্তুটো ওলাব, চকুৰ পুৰা পানী পৰিব। তেনেকুৱা ক্ষেত্ৰতো আপুনি গম পাব যে পেলু হৈছে। আৰু পেলু হলে দাঁতো কামুৰে, তো তেনেকুৱা যদি আপোনাৰ গাহৰিটো দাঁত কামুৰিছে তেনেহলেও আপুনি গম পাব যে গাহৰিটোৰ পেলু হৈছে। আৰু পেলু হলে আপুনি কি কি দৰৱ দিব লাগিব তাৰ বিষয়েও মই কৈ দিম, তো আপুনি ভালদৰে মন দি শুনিব। যদি আপোনাৰ গাহৰি প্ৰেগনেন্ট আছে তেনেহলে আপুনি ব্যৱহাৰ কৰিব ফেনবেল্ডেজৰ নামৰ দৰৱটো, আৰু আপুনি কি কোৱান্টিটিত দিব লাগিব তাৰ বিষয়ে লিখা থাকিব। তো সেই লিকুইডটো আনিব আৰু সেই দৰৱটো আপুনি আৰ্লি মৰ্নিং মানে শুই উঠি আপুনি দানা দিয়া সময়ত আপুনি মানে যিমান সোনকালে দিব পাৰিব সিমান ভাল। আপুনি ৰাতিপুৱা দৰৱটো দিওঁতে আপুনি গাহৰিটো আগত আপুনি যিমান দানা দিছিলে তাৰ আধা দানাত আপুনি দৰৱটো মিক্স কৰি দি দিব আৰু গোটেই দিনটো তেনেকুৱা থাকিব দিব। ঘৰত গাহৰি আছে, গাহৰি পোৱালি আছে, তেনেহলে গাহৰি লেক্টেটিং পিগলেট মানে গাখীৰ খাই থকা গাহৰি পোৱালিক আপুনি পিপ্ৰাজিং নামৰ দৰৱটো দিব। পিপ্ৰাজিং, ভালকে শুনি লব, পিপ্ৰাজিং নামৰ দৰৱটো দিব। আপুনি সেই দৰৱটো দিয়াৰ পিছত পাৰিলে 6 ঘন্টা আপুনি দানা নিদিব। মানে যিখিনি গাহৰি দানাও খায় লগতে গাখীৰো খায় সেইকেইটা গাহৰিৰ কাৰণে মই কৈছো। আৰু 6 ঘন্টা দানা নিদিব, তাৰ পিছত আপুনি দানা দিম বুলি কলে দিব পাৰিব, একো কথা নাই। আৰু আদাৰ যিখিনি ডাঙৰ গাহৰি বোলে খাচী গাহৰি আছে, প্ৰেগনেন্ট গাহৰি নহয়, লেক্টেটিং পিগলেট নহয়, সেইকেইটা গাহৰিৰ কাৰণে আপুনি এলবেণ্ডেজল ইউজ কৰিব। এলবেণ্ডেজল লিকুইড হয়, এইকেইটা গোটেইখিনি লিকুইড হয়। এলবেণ্ডেজৰ নামৰ দৰৱ পায়, পেলু দৰৱ। সেই পেলু দৰৱটো আনি থব পাৰিলে। সেই দৰৱটো আপুনি একেই যি গোটেইখিনি দৰৱ মানে আৰ্লি মৰ্নিঙত দিব, এটাইম দিব। এলবেণ্ডেজল দৰৱটো যোনটো দিব সেই দৰৱটো আপুনি ৰাতিপুৱা মৰ্নিঙতে দিব লাগিব। আৰু 24 ঘন্টাৰ কাৰণে দিব নোৱাৰিব। যদি পেটত দানা থাকে তেনেহলে দৰৱটো ভালদৰে কাম নকৰে। সেইটো কাৰণে দানা দিয়াৰ পিছত আপুনি এই গাহৰি কিটাক যোনখিনি মই এতিয়া কলো এলবেণ্ডেজল দৰৱটো দিয়াৰ পিছত আপুনি 24 ঘন্টা দানা নিদিব, পানী দিব, খাবলৈ পানী দিব, বা ঘৰত মাৰ পাই নহয় মাৰটো দিব, বা কিবা মিক্স কৰি দিব। চব্জি পাচলি যদি আছে বা ঘাঁহ বন আছে তেনেহলে দিব পাৰিব, কিন্তু আপুনি দানা নিদিব। আৰু এই গোটেইখিনি দৰৱ দিয়াৰ পিছত মানে যিকোনো দৰৱ দিয়াৰ পিছত নেক্সট দিনাখনৰ পৰা আপুনি লিভাৰ দৰৱ আপুনি 7 দিনলৈকে ৰেগুলাৰ দিলে ভাল। যদি আপুনি পাৰে পেলু দৰৱ দিয়াৰ পিছত আপুনি নেক্সট 7 ডে লৈকে আপুনি গাহৰিৰ লিভাৰৰ দৰৱ দিব। সো গাইস, যদি বুজি পোৱা নাই আপুনি কমেন্ট কৰি জনাব। যদি আপুনি গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিব বিচাৰিছে তেনেহলে তাৰ বিষয়ে মই অলৰেডি ডিটেইলছ ভিডিও এটা বনাই আপলোড কৰিছো। তো যদি ভিডিওটো চাবলৈ ইচ্ছা কৰে তেনেহলে মই ভিডিওটো আই বটনত দি দিম, বা আপুনি মোৰ প্ৰফাইলত গৈ আৰামছে ভিডিওটো চাই ল'ব পাৰিব। অতি কম খৰচত মানে কেনেধৰণে আমি গাহৰি পালন ষ্টাৰ্ট কৰিব পাৰো তাৰ বিষয়ে মই ডিটেইলছত ভিডিওটো বনাই দিছো। তো গৈ ভিডিওটো চেক আউট কৰি ল'ব। তো বাই বাই, টেক কেয়াৰ।